আজি মই বনাব ওলাইছোঁ জালি কোমোৰাৰ বৰা। প্ৰথমতে মই চাউল গুড়ি পিচি লৈছিলোঁ। এই চাউল গুড়িখিনি ইয়াত মই ঢালি দিছোঁ। ঢালি দিয়াৰ পিছত ইয়াত এতিয়া মই বেচন ঢালিম। বেচন বেছি ঢালিব নালাগে। চাউলৰ গুড়িটো দিয়াৰ কাৰণ হ'ল যাতে কোমোৰাৰ জালিটো দিয়াৰ পিছত তেলত দিয়াৰ পিছত খাবলৈ কুৰুক কুৰুককৈ এটা আৱাজ উঠিব। ইয়াত মোৰ বেচন ঢালা হ'ল। এতিয়া মই নিমখ ঢালিম। নিমখ সোৱাদ অনুসৰি ঢালিব। এয়া মই ঢালিছোঁ হালধি পাউডাৰ। এতিয়া মই ঢালিম ৰেড চিলি পাউডাৰ আৰু অকণমান ঢালিম মই জিৰাৰ গুড়া। বেছি নাঢালোঁ, অকণমান ঢালিম। ইয়াত মোৰ ঢালা হৈ গৈছে। এতিয়া ধুনীয়াকৈ এইখিনি মিহলাই ল'ম। বেছি এইবোৰ পনীয়া কৰিব নালাগিব, অকণমান ডাঠকৈ ৰাখিব লাগিব। তেতিয়া তেলত দিয়াৰ পিছত বৰ ধুনীয়া হ'ব। এয়া মই গেছটো অন কৰিছোঁ। তেল ঢালিছোঁ। এয়া এতিয়া আমাৰ তেল গৰম হৈ গ'ল। এতিয়া মই কোমোৰাৰ জালিটো ধুনীয়াকৈ লৈছোঁ। লৈ এতিয়া মই তেলত এৰি দিছোঁ। মই বনোৱাৰ দৰে আপোনালোকেও বনাবলৈ চেষ্টা কৰিব। এয়া চাওক, এতিয়া মই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত ধুনীয়া কালাৰটো আহিছে, দেখিছেনে আপোনালোকে? চাওক, মই লৰাই দিছোঁ। গেছটো অকণমান কম কৰি দি ভাজিব। ভিতৰৰ কোমোৰা জালিটো সিজিবলৈ লাগিব। চাওক, এতিয়া মোৰ প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই ওলাই দিছোঁ। দেখিছে কিমান ধুনীয়া সুন্দৰকৈ ওলাইছে। এয়া চাওক, মই আৰু এটা দিছোঁ। এয়া চাওক, মই লৰাই দিছোঁ আকৌ এবাৰ। এয়া চাওক, ৰঙা পৰিবলৈ ধৰিছে। এতিয়া ৰঙা পৰিছে। এতিয়া মই ওলাই দিছোঁ।
আপোনালোকে ভিডিঅ'টো চাই থাকিব, চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু কিবা যদি দিবলগীয়া সামগ্ৰী থাকি গ'ল আপোনালোকে জনাব। এয়া মোৰ গৰম গৰম কোমোৰা জালি বৰা হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ। এয়া মোৰ কোমোৰাৰ জালিৰ বৰা প্ৰায় মোৰ বনোৱা হৈ গৈছে। আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব। এয়া মোৰ প্ৰায় বনোৱা হৈ গ'ল।